কেইদিনমানৰ আগতে মোক এই বৰদোৱা থানৰ পৰাই ফোন কৰিছিলে যে আমাৰ যিটো আকাশী গংগা পুখুৰী এই পুখুৰীটোৰ চাৰিওফালে পাৰখিনি বান্ধিব লাগে বোল্ডাৰ পিচিং কৰি আৰু আমি সেই অনুসাৰে এই কামটো কৰিবলৈ আমি ফাণ্ডৰ চেংচনো দিছোঁ কালি পৰহি টেণ্ডাৰ ওলাব আৰু অতি সোনকালে এতিয়া পানী অলপ বেছি হৈ আছে কালিৰ পৰাই পৰহিৰ পৰা কাম কৰা আমি সাজুৱে হৈছিলোঁ কিন্তু ডিচেম্বৰৰ শেষৰ পৰাহে কামটো কৰিব পাৰিম যেহেতু পানী আছে পুখুৰীটোত পানী 4-5 ফুট তলত যাব লাগিব খুব ধুনীয়াকৈ চাৰিওফালে প্ৰায় 1100 মিটাৰ আমি বোল্ডাৰ পিচিং কৰি দিম আৰু 100 মিটাৰ বাদ দি 100 মিটাৰত আমি একোটা মানুহ বহিব পৰা ভালকৈ ষ্টেপ কৰি দিম যাতে মানুহে বহিব পাৰে তললৈ নামি যাব পাৰে আৰু PWDয়ে এই গোটেইটো চাৰিওফালটো ৰাস্তাখিনি নতুনকৈ মেৰামতি কৰা আৰু লাইট লগোৱা এই গোটেইখিনি কাম কৰিছে মুঠৰ ওপৰত খুব সুন্দৰভাৱে আমি এই কামটো কৰিবলৈকে প্ৰয়াস কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ নিৰ্দেশত